নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰি সকলোৱে ভালে আছে। আজি পথাৰলৈ চাহ দিবলৈ আহি আছোঁ। ধান কাটি আছে পথাৰত, হাতত চাহ লৈ আহি আছোঁ। ইমান ৰ'দ দিছে, ভালকৈ মোবাইললৈ চাবই পৰা নাই। আৰু আগে আগে এয়া আমাৰ কুঁহিও নাচি নাচি গৈ আছে। বোলা সোণগুটি ধাননিৰ সৰু সৰু বাটৰ মাজেৰে আমি গৈ আছোঁ। এয়া পথাৰ পাই গ'লোঁ। ছজনী দাৱনী লাগি আছে, ধান কাটি আছে আৰু এতিয়া চাহ খাবলৈ মাতি আছোঁ। পথাৰত চাহ দি অহাৰ পাছতে ৰবাব টেঙা খাবলৈ মন গ'ল। পথাৰত গৈ ভাত পানী বনাই ঘৰতে ৰেডি কৰি মেলি থৈ আহিছোঁ। ৰবাব টেঙাৰ বাকলিখিনি ঘৰতে গুচাই আনিছোঁ আৰু ইয়াতে অকণমান ধাননিৰ মাজত যিটো ছাঁ পৰি আছে তাতে কুঁহিকো বহাই লৈছোঁ। আমিও বহি লৈছোঁ। বহুত চোকা ৰ'দটো, কাতিমহীয়া ৰ'দটো বহুত চোকা হয় আৰু এনেকৈ গোটেইখিনি এৰুৱাই লৈছোঁ আমি। এনেকৈ বাৰু ৰ'দত পথাৰত কোনে কোনে ৰবাব টেঙা খাই ভাল পায় জনাবচোন। আৰু এয়া মোৰ গুচাই হৈ গ'ল। ইয়াতে এতিয়া নিমখ জলকীয়া সানি ল'ম। প্ৰথমে জলকীয়াখিনি নিদিওঁ, মই কুঁহিক অকণমান উলিয়াই দি ল'ম, তাৰখিনি জ্বলা দিলে খাব নোৱাৰিব। এতিয়া নিমখখিনি দি ল'লোঁ, তাৰপিছত সানি অকণমান তাক উলিয়াই পেলাই পাছতহে জ্বলাটো দিম। পথাৰত যে এনেকৈ টেঙা বা যিকোনো বস্তুৱে ভাতেই হওক চাহেই হওক খাই যে কিবা বেলেগ এটা মানে সোৱাদ লাগে আৰু বৰ ভাল লাগে পথাৰত যিকোনো বস্তু খাই। আৰু এতিয়া মই জলকীয়াখিনি সানি লৈছোঁ ইয়াতে। আৰু পথাৰৰ দাৱনীকেইজনীক মাতি দিওঁ ৰ'ব, আপোনালোককো দেখাই আছোঁ। এতিয়া ঘৰৰ পৰা লৈ আহিছিলোঁ কলপাত কাটি, এনেকৈ সকলোকে ভগাই দিলোঁ আৰু আমাৰ দাৱনীকেইজনীক দেখাই আছোঁ ৰ'ব। সকলো বহি লৈছে দেই টেঙা খাবলৈ। এইয়া চবেই টেঙা খোৱাত ব্যস্ত। আৰু আমিও খাই আছোঁ আৰু খাই মেলি আকৌ ঘৰত আহি তাৰ অলপ পিছতে আকৌ ভাত দিব লাগিব তেওঁলোকক। ভাতখিনি সেইকাৰণে বনাই মেলি ৰেডি কৰি থৈ আহিছোঁ, যিহেতু হাজিৰা সোনকালে তেওঁলোকে খাই মেলি আহে, সেইটো কাৰণে ভাতটো সোনকালে বনাই ৰেডি কৰি লৈছোঁ। এইফালে কুঁহিও খাই লৈছে। খাই মেলি হৈ গ'ল, এতিয়া ঘৰত আহি আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। সকলো ভালে থাকক, কুশলে থাকক। বাই বাই।